মেজি এতিয়া আৰম্ভ হৈছে। এই আমাৰ বিটু আছে আৰু তেখেতৰ নামটো নাজানো বাৰু। এতিয়া মই জিতেন্দ্ৰ তাঁতী এতিয়া মেজিখন অপেনিং কৰিছে জ্বলাবলৈ। এতিয়া এয়া আমাৰ অৰুণ চৌধুৰী আৰু আমাৰ এই কুকুল কশ্যপ এতিয়া আৰম্ভ হ'ব জ্বলিবলৈ। আমাৰ এয়া আমাৰ ইতিমধ্যে আমাৰ ত্ৰিনাথ আছে, আমাৰ দীপিন আছে, এই আমাৰ ৰোহিত সাগৰ আছে। মেজি জ্বলাবলৈ আৰম্ভ কৰিছে। বিলাক আছে আমাৰ সকলোৱে আছে। আজি মেজি উৰুকা দিন হয়। এই আমাৰ অমিত দা, সকলোৱে আমি আজি মেজিৰ আৰম্ভ হৈছে। আমাৰ এতিয়া মেজিটো আৰম্ভ হৈছে জ্বলিবলৈ। এয়া চাই লওক আপোনালোকে। যেতিয়া জ্বলিব এই মেজি আৰম্ভ কৰিছে। আমি হাউতলি এই পুৰণি মাটিত আমাৰ বজাৰ লাইনত আজি 10-12 বছৰ হৈ গ'ল। আমি এইখিনি আৰু ৰাতিপুৱা গৈ আৰু 9টাৰ গা পা ধুই আহোঁ আৰু তেনেকৈ। ঠিক আছে, থেংক ইউ। এই আমাৰ ইতিমধ্যে জ্বলিবলৈ আৰম্ভ কৰিছে। এই আপোনাৰ চাই লওক কিমান ধুনীয়া পৰিৱেশ আছে। আমাৰ আজি মাঘ বিহুৰ উৰুকা 15 ফিট ওখ এই আমাৰ মেজি। Mother.